হাই এভৰিৱান, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনালোঁ। আজি অলপ সোনকালে উঠিলোঁ। আজি শুভ অষ্টমী হয় আৰু আমি আজি সকলোৱে ফেমিলি গোটেইকেইজনে মিলি চাকি দিব যাম। আৰু এয়া মা গা ধুই আহিলে মৰ্ণিং, আমাতকৈ সোনকালে উঠে, উঠিয়ে ৰুম ঝাৰু দিয়ে মাই, দি কিনে এনেকৈ গাটো ধুই আহে। গুড মৰ্ণিং কৈ দিয়া মা। গুড মৰ্ণিং। আৰু মায়ে কেইটা দিন আছে, ভাল লাগিছে। পূজাৰ পিছত কিন্তু গুচি যাব। সদায় মায়ে গা ধুই উঠি এনেকৈ সূৰ্য প্ৰণাম কৰে। ভাল লাগে এইবিলাক। ৰাতিপুৱা উঠি এইবিলাক কাম কৰিলে মনবিলাক সদায় ভাল লাগে। পূজা, এক্সাৰচাইজ। আৰু আজি চৰাইকেইটা অহাই নাই, পাৰে সিহঁতক মই এইটো আনিলে। এগিলাচ পানী খাওঁ। পানীগিলাচ হৈছে জিৰা পানী। আপোনালোকে কি পানী খায় মানে? জিৰা নেমু পানী মিক্স কৰি খাওঁ। এয়া জিৰা নেমু পানী মিক্স কৰি খাওঁ। ৰাতিপুৱা শুই উঠি হাজবেণ্ডে এক্সাৰচাইজ কৰে। সদায় নকৰে, কেতিয়াবা কৰে, কাৰণ বিজনেছ কৰে, বিজি থাকে। এতিয়া কিন্তু আজি টাইম পাইছে, আজি ঘৰতে আছে বন্ধৰ কাৰণে। মই মনে মনে ভিডিঅ' কৰি থাকোঁ, কাৰণ এতিয়া অকণ এজো হৈছে, তো এক্সাৰচাইজ কৰিলে তেতিয়াহে ভাল লগা হৈ থাকিব বা সুস্বাস্থ্য হৈ থাকিব। এনেকৈ আধা ঘণ্টামান তেওঁ কৰিব আৰু 30 মিনিট। পেটৰ প্ৰব্লেমবিলাক চল্ভ হয়। এতিয়া বাই বাই। আৰু অলপ দেৰিকৈ আমি পূজাত যাবলৈ ওলাম, চাকি দিব লাগিব। আপোনালোকো যাব চাগে। আৰু জিলাপি খাব চবে। জিলাপি খাই বহুত ভাল লাগে এইকেইটা দিনত। আৰু কালিৰ পৰা বহুত জিলাপি খাইছোঁ। আৰু এটা কথা, মোৰ ছোৱালীয়ে কালি সপ্তমীত চাকি দিব গ'ল তাইৰ ফ্ৰেণ্ড এজনীৰ লগত, আৰু মোৰ চেণ্ডেলযোৰ হেৰাই থৈ আহিলে। সেইটো অকণমান বেয়া লাগিছিলে। তাৰপিছত ভাবিছোঁ কোনোবা অভাৱী মানুহ আছিল চাগে, লৈ গ'ল। ভালেই হৈছে, মোৰ চেণ্ডেলযোৰ লৈ গৈছে। এতিয়া মই এযোৰ নতুন কিনিব পাৰিম। লালো আমি দুৰ্গা পূজালৈ চাকি দিবলৈ। হোৱাইট ড্ৰেছ পিন্ধিছে, ইয়াৰ চাকি দিব যাবলৈ। আৰু মাও হোৱাইট ড্ৰেছ, মই পি শইকীয়া, মাই হাজবেণ্ড। জাষ্ট কালী মন্দিৰ আহি পালোঁ, ধূপ চাকি জ্বলালোঁ। ৰিয়া আৰু মাও চাকি জ্বলালে। এতিয়া মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। ৰাস্তাত কিন্তু এতিয়া বেছি ভিৰ নাই। কামাখ্যা মন্দিৰ আহি পালোঁ। ইমান ভিৰ হৈছে, একদম অম্বুবাচীৰ মেলাৰ নিচিনাই হৈছে। দুৰ্গা পূজাৰ সময়ত কামাখ্যাৰ মন্দিৰৰ গেটটো বহুত ধুনীয়াকৈ সজায়। কলৰ পাত আৰু ফুলেৰে গোটেই গেটটো সজাই দিয়ে, ইমান ধুনীয়া লগা হয়।
ধূপ চাকি জ্বলাই আমি গোটেই কেইজনে মন্দিৰটো এপাক ঘূৰিলোঁ। ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণ আমি গৈ পাওঁতে বহুত দেৰি হৈছিলে। বহুত ভিৰৰ মাজত সোমাব গ'লে আমি ৰাতিয়ে হৈ গ'লহেঁতেন। মন্দিৰৰ পৰা আহি গা ধুই ল'লোঁ। ধুই লৈ ইমান ভাগৰ লাগিছে, মানে অকণমান বহিব আহিছোঁ আৰু। আজি আমি গোটেইবিলাকে লঘোণে আছিলোঁ, সেইকাৰণে চবৰে ভোক লাগিছে আৰু বাহিৰতো নাখালোঁ। আমি যিহেতু নিৰামিষ খাই আছোঁ, সেইকাৰণে মায়ে ক'লে নালাগে খাব বাহিৰত, এই ঘৰতে খামগৈ। এতিয়া মা কিটচেন গৈছে আৰু ময়ো এতিয়া যাম। আৰু কাইলৈ দশমী নৱমী একেলগে হ'ব চাগে, সেইকাৰণে আগতীয়াকৈ আপোনালোকৰ দশেৰাৰ শুভকামনা জনালোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই।